নমস্কাৰ সকলোলৈকে ব্ৰকলি ভাজি বনাবলৈ লৈছোঁ ভাবিছোঁ সকলোৰে লগত শ্বেয়াৰ কৰোঁ সবেই জানেই বনাবলৈ কিন্তু মইনো কেনেকৈ বনাওঁ সেইটোকে দেখাওঁ বুলি ভাবিছোঁ ব্ৰকলিখিনি সৰু সৰুকৈ কাটি এখন কেৰাহীত 3 মিনিটমানৰ কাৰণে বইল কৰি লৈছোঁ এতিয়া এখন কেৰাহীত অকণমান তেল দি তাত শুকান জলকীয়া দুটা আৰু নহৰু কেইফুটামান আৰু কাটি পিঁয়াজ অকণমান দি দিছোঁ এইখিনি ভালকৈ লৰাই লৈ তাতে গাজৰ কেইটুকুৰামান ভাজি লওঁ এতিয়া ইয়াত ব্ৰকলিখিনি দি দিছোঁ অকণমান নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ ভাজিখিনি আধা ভাজ খোৱাৰ পিছত অকণমান চয়া চচ জালুকৰ গুড়ি আৰু দুটা কেঁচা জলকীয়া দি দিছোঁ ব্ৰকলি ভাজি ৰেডি কেতিয়াবা এনেকৈ বনাই খাই চাবচোন ভাল লাগে খাই